কৰিছা সেটাকে ময়ূৰে কিডনেপ কৰিছে মোৰ কথাটোৰ উত্তৰ দে দাদা ময়ূৰে মোক কিডনেপ কৰা নাইতো এইবোৰ যা তা কথা পাতি থাকিবলৈ মোৰ সময় নাই মোৰ কাম আছে হেল্ল' কি লোকেশনটো ভালকৈ কওক চক্ৰৱৰ্তী এড্ৰেছটো লিখাচোন কথা আছে শুনি আছো কালি যি হ'ল এয়াই যাতে লাষ্ট হয় কালি কি হৈছিল কালি খবৰ কালি কি হৈছিলে পাহৰিলে নেকি মনত পৰা নাই চিধাকে ক'লে হ'ল কালি পূজাৰ নামত চন্দিকাই ভেকুৱানা কৰা নাছিলে এইবোৰ যাতে নেক্সট টাইম নহয় এয়া তাইৰ বিশ্বাস ঘৰখনৰ ভালৰ কাৰণে কৰিছে ভাল হ'ল ঘৰ ভণ্টি ঘূৰি আহিল ময়ূৰক ঘৰৰ পৰা উলিয়াব পাৰিলে তাই পূজাই মই ক'লে বেয়াকে কম সেইকাৰণে আপোনাক কৈছো চন্দিকাক ক'ব দ্বিতীয় দিন যাতে এইবোৰ নকৰে অন্ততঃ মোৰ ভণ্টিৰ অৱৰ্তমানত তাই চণ্ডী পূজা কৰাত আপোনাৰ আপত্তি কিহৰ ইমান শিক্ষিত ঘৰৰ মানুহে এইবোৰ কৰিলে ভাল নেদেখি মানুহে এনেই আমাক হাঁহিব লৈছে এইবোৰ কৰি আমাক ৰাস্তাত ওলাব নোৱাৰা কৰিব নালাগে আপুনি লাজ পায় মই আকৌ ভাবিছিলো হ'ব আপুনি কি ক'ব খুজিছে মানে মোৰ কথাত আপুনি গুৰুত্ব দিয়া নাই নহয় চাই থাকক মংগলৰ কাৰণে কৰা পূজাই ঘৰখনলৈ অমংগল মাতি আনিব এনেকৈ পৰি থাকিলে গমেই নাপালো দেখোন আৰু পৰিব গোটেই ঘৰখনেই পৰিব গৈ থলো একো নহয় ভঙা টুকুৰাবোৰ বুটলি লৈ যোৱা নাই এতিয়ালৈকে বহুত দেৰি হৈ গ'ল নহয় আহিছে মই ইয়াৰ পৰা ওলাই আছো ৰ'ব তোৰ মালিক কোন ক এইবোৰৰ মালিক কোন আৰে ক কোন ক কুঞ্জন মন বৰুৱা কাৰোবাক ফচাবলৈ মিছা বদনাম নিদিবি সঁচা কথা ক সঁচা কথা কৈছো ছাৰ এইবিলাক নিজে ডেলিভাৰী দিয়ে কাৰ কথা কৈছো গম পাইছনে মানে কিয় এইবোৰ ব্যৱসায় কৰিব নকৰে মদ খাব পাৰে কিন্তু বস্তা নিজে নাখায়তো বেলেগকহে ই কতো সঁচাও হ'ব পাৰে কাৰণ মনকটো সম্পত্তিৰ পৰা বেদখল কৰাৰ দৰে খঙতে এইবোৰ কাম কৰিব পাৰে আৰু মনকটো আমি ইয়াৰ সৈতে দেখিছো তাৰ মই তুমি ক'ব খুজিছা ই সঁচা কথা কৈছে সঁচা মিছাটো ছাৰ প্ৰমাণ পাছত হ'ব সন্দেহ কিন্তু হৈছে ছাৰ এতিয়া কি কৰিব গাড়ী মতা
ইয়াত থানালৈ লৈ যাম তাৰপিছত মনৰ ওচৰলৈ যাম থানালৈ নিব ছাৰ আপোনাৰ ভৰিত কি বিচাৰিছা চালিনী তাই কাপটো যে ভাঙিছিলে ভঙা কাপৰ টুকুৰা ক'ৰবাত পৰি আছে নেকি তাকে চাইছো কাপটো ভাঙিবলৈ নিদিয়া হলে এনেকে কাপৰ টুকুৰা বিচাৰি থাকিব নালাগিলেহেঁতেন চালিনী দেউতা তুমি কাপটো ভাঙিছা মই কিন্তু মোৰ বাৰু আজি এই ভঙা টুকুৰাবিলাকে হাতত খুচিলে বেয়া জনাব সাৱধান চাই দেউতা আজিকালি কথাবোৰ কিয় ইমান পাক লগাকে কয় মই বুজি নাপাওঁ কয় এটা কথাৰ কিন্তু মতলব বেলেগ মানুহ এইচব কি বুজি নাপাওঁ কি ভাবি থাকে জানো মানুহবিলাকেহে জানিব চবৰ পাল্লাত পৰি মোৰো মাথাটো গৈছে ভালকে তাকে যদি কাৰোবাৰ ভৰি সোমাব লাগে যাব ফালিছে কি কৰিছা এই ৰ'ব পেহী নকব আৰু হাতৰ পৰা কাপটো পৰি ভাঙি থাকিলে নহয় টুকুৰাবোৰ বিচাৰি আছো এতিয়া ক'ত পৰিলে চিন্তা নকৰিব উঠাই আছো মই চিন্তা কৰিনো কি পাম মইহে এইখন ঘৰৰ বাবে চিন্তাৰ কাৰণ পেহী দেউতা আৰু আপোনাৰ কি হৈছে কওকচোন অনবৰতে খালি কিবা বেলেগ বেলেগ মতলবৰ কথাবোৰ কৈ থাকে যে এনেকৈ কেনেকে ঘৰখন চলিব কওকচোন তাৰ কথাতে যে মন বেয়া কৰি আছে সেইটো মই ভালকে জানো চিন্তা নকৰিব বুলিচোন আপোনাক আগতেও কৈছো মই মাত্ৰ এদিন যদি তাৰ লগত ভালদৰে কথা পাতিবলৈ পাওঁ চব ঠিক হৈ যাব মই আপোনাক কৈছো সি বুজিব মই তাক ভালকৈ জানো আৰু যদি নুবুজে উত্তৰ তোমাৰ ওচৰত নাই বুলি মই জানো সি চব বুজে পেহী নুবুজাৰ ভাওহে ধৰে সি মোৰ মতা নোহোৱা হলে ন চিধা বনাই দিলোহেঁতেন এতিয়া বেছি কাঢ়া হলে দাং কাটি মাইকী বুলিহে কব সেইকাৰণে আছো আৰু অলপ মনে সাজি কথাবিলাক নকবচোন ছাৰ বাবাৰ কোনটো অলপ বেছি বুলি জানো কিন্তু আপুনি কোৱাৰ দৰে সি আৰু বেয়া কাম কৰিব নোৱাৰে প্ৰমাণ সোনকালে সি আহি পালেই থানালৈ পঠিয়াই দিব তেনেকুৱাকৈ আমি যদি আকৌ আহিব লগা হয় তেনেহ'লে ৰিজাল্টটো কিন্তু বেয়া হ'ব বাবাই কি অপৰাধ কৰিছে নকলে যে ছাৰ শুনিলে কষ্ট পাব বুলি মই কোৱা নাছিলো কিন্তু শুনিব খুজিছে যিহেতু শুনক আপোনাৰ বাবাই ড্ৰাগছৰ ব্যৱসায় কৰিছে মন তাত কিবা খেলি মেলি হৈছিল নেকি খেলি মেলি মানে নহয় পুলিচৰ কি পুলিচৰ কথা কৈ আছো নহয় তই এইখিনি ধৰচোন তই গৈ থাক মোৰ ফিল্ডৰ কাম আছে গৈ থাক ফিল্ডলৈ আজি ময়ো যাম মানে তই অকলে ফিল্ডত কষ্ট কৰিব নালাগে টকাটো সমানে ময়ো পাইছো অলপ বেছিকৈহে দিওঁ তোক মই সেইকাৰণে কৈছো ফিল্ডত মই কাম কৰিম কি ভাবি আছ তই কষ্ট পাবি নেকি বহুত কষ্ট তাত যিমান কষ্ট এতিয়া পাই আছো সিমান কষ্টৰ ফিল্ডত নাপাম ব'ল হেল্ল' অঁ কি হ'ব কি হ'ল এনেকৈ কি চাই আছ ব'ল তই গায়ব হ'ব লাগিব কি কৈ আছ তই আজি দিনটোৰ কাৰণে গায়ব হ'ব লাগিব মই কিয় গায়ব হ'ম কি কৈ আছ তোক পুলিচে বিচাৰি ফুৰিছে পুলিচে মোক বিচাৰিছে মই দেখোন পুলিচ বিচাৰি থানা পাওঁগে মোক আকৌ কিয় বিচাৰিব সেইবোৰ তোক মই পিছত বুজাই ক'ম তাতে কাম কৰ তই হোটেলৰ ৰুম এটা লৈ তই থাকগৈ হোটেলৰ ৰুমটো মই তোক ঠিক কৰি দিছো ৰ সঁচা কথাটো আগতে কওঁ মোক আমি যোনটো মানুহৰ লগত ডিল কৰিছো সেই মানুহটো
বেয়া ধান্দা কৰা মানুহ বোলে। বেয়া ধান্দা মানে এইবোৰ ড্ৰাগছ, হেৰইন, কোকেইন এইবোৰৰ। কি? তোৰ হাতে যে পেপাৰবোৰ দিয়াইছিলো, সেইটোতে পুলিচে তোক তেওঁৰ লগত ড্ৰাগছৰ কাৰবাৰ কৰ বুলি সন্দেহ কৰিছে। এতিয়া গৰমে গৰমে পুলিচে তোক লগ পাই নহয়, তোক এতিয়া বচোৱাটো সহজেই নহব। তই ভয় নকৰিবিও, মই আছো নহয় তোৰ লগত। মই চব মেনেজ কৰি দিম। আৰে অৰ্জুন হয়, মই অৰ্জুন। মহাভাৰতৰ অৰ্জুনৰ ওচৰত গান্ধীৰ বাছিল। মোৰ ঘৰত নগাদা আছে। তোক কোনোবাই তকলিফ দিব, কাটি পিচ পিচ কৰি পেলাম। যা না, যাচোন তই এতিয়া যা। যা, মই আছো নহয়, যা। হেল্ল' বছ। এই কাম হৈ গ'ল। থেংক ইউ। হঠাৎ কাপটো হাতৰ পৰা পৰি গ'ল কিয়? অ গণপতি, কিবা বেয়া হোৱাৰ ইংগিত দিছা নেকি অ? হে গণপতি বাপ্পা, কিবা বেয়া হবলৈ আছে নেকি অ? কিবা যদি বেয়া হবলৈ আছে, মোৰ বেয়া কৰি দিয়া। বেলেগ যাতে কাৰো একো বেয়া নকৰা। তাক ভালে ভালে ৰাখিবা প্ৰভু। দৰ্জাখন খোলক। ছাৰ নুখুলে দেখোন। খুলিব ৰ'ব। কোন ছাৰ আপুনি? মন ক'ত? উলিয়াই আনক। জয় ঘৰত নাই, ৰাতিপুৱাই ওলাই গ'ল। ছাৰ তেওঁ এনেকৈ সোমাই গ'ল যে, কি হৈছে? এই কি কৰিছে? বিশ্বনাথৰ কি কৰি আছে? কি বিচাৰি আছে? কি বিচাৰিছে? ৰ'বহে, মোৰ কাম কৰিব দিয়ক। এই কি মোৰ কাম? ঘৰৰ ভিতৰত কি উৎপাত কৰিব আহিছিলি? কাক বিচাৰিছ? মনক বিচাৰি আহিছো। মন কি বিচনাৰ তলত থাকে নেকি? গোটেই বিচনাখন চালাচ কৰিলি যে? মোক কৈ লাভ নাই, ছাৰৰ লগত কথা পাতক। ছাৰ, এইবিলাক কি হৈছে বুজাই কওকচোন। তেনেকৈ বিচাৰিবলগীয়া কাম কৰিছে কাৰণে বিচাৰিছো। বাবাই কি কাম কৰিছিলো ছাৰ? কাম নহয়, অপৰাধ কৰিছে মোৰে। ছাৰ, মন কিন্তু ভিতৰতো নাই। যদি পলাইছে, মন কিন্তু বৰ বেয়াকৈ ফচিব। ছাৰ, কথাবোৰ বুজাই কওকচোন। কি কৰিলেনো জোঁৱাই? শুনিব কি কৰিছে আপোনাৰ জোঁৱাই। ক্ৰাইম আগতেও কৰিছে তেওঁ, কিন্তু সেইটোৱে সমাজক ক্ষতি কৰা নাছিল, বেয়া মানুহক ক্ষতি কৰিছিল। কিন্তু এতিয়া যিটো ক্ৰাইম কৰিছে, সেইটোৱে উঠি অহা ল'ৰা ছোৱালীৰ জীৱনবোৰ ধ্বংস কৰিছে। মনে সাজি কথাবিলাক নক'বচোন ছাৰ। বাবাৰ খংটো অলপ বেছি বুলি জানো, কিন্তু আপুনি কোৱাৰ দৰে সি আৰু বেয়া কাম কৰিব নোৱাৰে। নোৱাৰে, প্ৰমাণ সোনকালে পাব। সি আহি পালেই থানালৈ পঠিয়াই দিব। কেনেবাকৈ আমি যদি আকৌ আহিব লগা হয়, তেনেহ'লে ৰিজাল্টটো কিন্তু বেয়া হ'ব। বাবাই কি অপৰাধ কৰিছে নকলে যে ছাৰ? শুনিলে কষ্ট পাব বুলি মই কোৱা নাছিলো, কিন্তু শুনিব খুজিছে যিহেতু শুনক। আপোনাৰ বাবাই ড্ৰাগছৰ ব্যৱসায় কৰিছে। বাবাই কি অপৰাধ কৰিছে নকলে যে ছাৰ? শুনিলে কষ্ট পাব বুলি মই কোৱা নাছিলো, কিন্তু শুনিব খুজিছে যিহেতু শুনক। আপোনাৰ বাবাই ড্ৰাগছৰ ব্যৱসায় কৰিছে। বহুত ডাঙৰ বিপদত পৰিব আপোনালোকৰ বাবা। এতিয়ালৈকে কৰাবোৰ ল'ৰা ধেমালি আছিল, কিন্তু এতিয়া চক্ৰৱৰ্তী
পিছে এইবোৰ মিছা কথা কৈছে জোৱাই এইবোৰ কাম কেতিয়াও নকৰে নকৰে ন ময়ো এইটোকে ভাবিছো কিন্তু এতিয়ালৈকে নভবাবিলাকে হৈ আছো দেউতাৰ কি হৈছে কিয় এনেকুৱা বেমতলবৰ কথাবোৰ কৈ থাকে চান্দিনী লোৱা ধনীয়ে ফোন কৰিছে তোমাৰ লগত বোলে কিবা কথা আছে বৰ্তা তই কিবা এটা কৰচোন পুখিৰা মা মই একো বুজি পোৱা নাই বাবাও ঘৰলৈ অহা নাই তই চাউলে ফোন এটা কৰচোন হ'ব দে তই ৰাখছ কি হ'ল মনে আকৌ মোৰ কথা বেয়াকে কৈছে নেকি আপোনাৰ কথা বেয়াকৈ কোৱা নাই ই বোলে নিজে কিবা জঞ্জাল কৰিছে জঞ্জাল কি জঞ্জাল হ'ল মুচি ছাৰে বোলে তাক ঘৰত বিচাৰি আহিছে কিবা কিবি বোলে কৈ আছে তাই সেইবিলাক বুজি পোৱা নাই ই বোলে কিবা ডাঙৰ কাম কৰিছে ছাৰক এটা ফোন কৰি সুধিবলৈ কৈছে সুধা ৰচি ফুকনৰ লগত কথা পাতিবলৈ সুবিধা এটাহে লাগে তোমাক মামা আচৰিত হৈ দেখুৱাব নালাগে ভণ্টি নোহোৱা হোৱা পুলিচে ভণ্টিক বিচাৰি নোপোৱা এইবোৰ চব এডাল চেইনত কথা আছে ইটোৰ লগত সিটোৰ লিংক আছে সৰু ল'ৰাৰ দৰে কথা নকব আপুনি আপোনাৰ বয়স হৈছে কথা কোৱাৰ আগতে ভাবিব পাৰিব লাগিব আপুনি সৰু ল'ৰা নহয় কাৰণে ইমান দিন ধৈৰ্য ধৰি আছো নহ'লেতো নহলে কি কি নহলে কি কৰিলেহেঁতেন আপুনি মাৰিলেহেঁতেন কাৰোবাক নোৱাৰে একোডাল কৰিব আপুনি চান্দিনী নহয় পেহী দিমাগটো এনেকুৱা কথাতেতো বেয়া হৈ যায় তাকো গৈ বস্তুত কিবা কৈ থৈ আহিছে মানুহটোৱে ভবা চিন্তা নাই আৰু যি আহে মুখত কৈ দিয়ে আজি যে সি কিবা জঞ্জালীয়া কাম কৰিছে এই মানুহটোৱে বাধ্য কৰাইছে কৰিবলৈ চান্দিনীক ৰঙা চকু দেখুৱাই একো ফাইদা নাই মামা ৰঙা চকু মোৰো আছে আপুনি যদি কিবা কৰিব পাৰিলেহেঁতেন এনেকৈ ঘৰত হাত সাৱটি বহি নাথাকিলেহেঁতেন কিডনেপাৰটোক ধৰিলেহেঁতেন মৌৰা চৰাই নে কি ঘৰত আহি যে বহি আছে সেইটোকো খেদিলেহেঁতেন পাৰিছে কিবা কৰিব হা মই কি কৰিম জয়ে তেওঁক নিজে ঘৰত ৰাখিছে একো কৰিব নোৱাৰে একো যদি কৰিবই নোৱাৰে তেন্তে চালে বাৰে পূৰ্বৰ কথা কৈ কৰিব খোজা মানুহকেইটাক বাধা কিয় দি থাকে বহু বুলিছে বুঢ়া এইটো পাখি কেনেদৰে কাটিব লাগে সেয়া মই ভালদৰে জানো তুমি দাদাক ইমান বেয়াকৈ ক'ব নালাগিছিল জানো নালাগিছিল কিন্তু দুচাৰিদিন কথা কওঁতে যাতে অলপ ভাবে সেইকাৰণে কৈছো অচিক ফোন কৰি তুমি কথাটো সোধা হে এতিয়া মন আছে নেকি দিমাগডাল বেয়া কৰি দিয়ে নহয়